চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতনি মেলাৰ সময়ত টিপামৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ অঞ্চল আছিল জলমগ্ন। তাকে দেখি তাইসকলে ক'লে, খাও খাম। খাও মানে পানী, খাম মানে পথাৰ। কালক্ৰমত এই খাও খামৰ পৰা আও খাম আৰু আও খামৰ পৰা হলগৈ আখাম বা আসাম। স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত ঠন ধৰি উঠিল জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৃহৎ অসমীয়া জাতি। লাচিতৰ নাও আগুৱাই উদয়াদিত্য সিংহ স্বৰ্গদেৱে লাচিতৰ মুখলৈ চাই সতৰুৰ তেজেৰে লুই প্ৰাণলী হয় মোগলৰ
সাতগামী হয় রামসিংহ ধন 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 হেংদান লরে সিকমিক সিকমিক বিজুলি করে ধন 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 হেংদান লরে মই লাচিত বৰফুকন মোৰ মাতৃভূমি আৰু ইয়াৰ অগণন প্ৰজাৰ জীৱন আৰু সন্মান ৰক্ষাৰ বাবে মই চিৰ প্ৰতিজ্ঞাবদ্ধ আহোম সাম্ৰাজ্যৰ সেনাপতি হিচাপে আজি মই শপত লৈছোঁ যে মই মোৰ স্বৰ্গদেউৰ বাবে দেহৰ শেষ টোপাল তেজ থকালৈকে যুঁজিম।